ভক্ত প্ৰহ্লাদৰ গভীৰ বিশ্বাস ৰাখে হৰি মাৰে কোনে বুকুত পৰ্বত সাগৰ গৰ্ভত নাজানিলে হৰি বিনে সীতাৰ মাহাত্ম্য অগ্নিটো প্ৰখৰ যাহ যোৱা ভয় নাই সেয়েহে অগ্নি পৰীক্ষাত ভয় নকৰিলে সীতা আই বলিৰ চলন দাতা কৰ্ণৰ নোহে কৰা উপাখ্যান বিশ্বাসৰ সেয়ে জ্বলন্ত প্ৰমাণ তাতে যিয়ে সত্যবান জীৱন পৰীক্ষা মুহূৰ্তে মুহূৰ্তে হয় বিশ্বাসে বিচলিত কদাপি নহয় ভগৱানৰ প্ৰতি যাৰ অটল বিশ্বাস তেওঁলোকক হাজাৰ বিপদ আপদ বাধা বিঘিনিও বিচলিত কৰিব নোৱাৰে প্ৰহ্লাদৰ বুকুত শিল বান্ধি সাগৰত পেলাই সীতাক অগ্নিত পৰীক্ষা কৰি বলি আৰু কৰ্ণক চলনা কৰি সাবিত্ৰীক নানা প্ৰলোভন দেখুৱাইও তেওঁলোকক প্ৰকৃত পথৰ পৰা বিচলিত কৰিব নোৱাৰিলে বিপদ আপদবোৰ জীৱনৰ একোটা পৰীক্ষা তাত বিচলিত হোৱা অনুচিত অৰ্থাৎ আমি সদায় ভগৱানক বিশ্বাস কৰিব লাগে আৰু তেওঁক লৈয়ে জীৱন সংগ্ৰামত আগবাঢ়িব লাগে জীৱনটো কেৱল এক সংগ্ৰাম আৰু সেই সংগ্ৰামত জয়ী হৈ নিজৰ কৰ্মৰ পৰা বিচলিত নোহোৱাজনেই প্ৰকৃত ব্যক্তি